নমস্কাৰ কলকাতা নিউজ ইণ্ডিয়াৰ আজি এই চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক ৰঙালী বিহু সেৱা ভৰা শুভেচ্ছা আৰু আগন্তুক সময়খিনি আপোনালোকৰ ভাল হওক ধৈৰ্য্য মনোযোগ সকলো হাঁহি থাকক বুলি মই কামনা কৰিছোঁ। আজি আপুনি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে কেনেকুৱা অনুভৱ আপোনাৰ কি ক'ব? সঁচাকৈ ভাল লাগিলে। জাগিল জুতি গুচিলে আগতে অহা নাছিলোঁ, এইবাৰ প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত আৰু আজি এতিয়া অলপ আগতে আপোনাৰ শোভাযাত্ৰা হ'ল, শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলোঁ। ইয়াৰ পিছত মুকলি বিহু আছে, মাধুৰ্য্য বাইদেউ আহিব, গতিকে আৰু বিভিন্ন নিমন্ত্ৰিত দলবোৰ আছে। গতিকে অনুষ্ঠান মোৰ খুব ভাল হ'ব। বিহু কেনেদৰে আয়োজন কৰা হৈছে জ্যোতিকুছিত? আচ্ছা, ধন্যবাদ। নিশ্চয় যোগেদি সমূহ অসমবাসী ৰাইজক এই চবতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে আমাৰ জ্যোতিকুছিত মানে আটক ধুনীয়াকৈ বিগত বৰ্ষৰ দৰে এই বছৰো আমি এদিনীয়াকৈ মুকলি বিহু আয়োজন কৰিছোঁ। আজি আমাৰ বহাগৰ পহিলা দিনটোত আমি বিভিন্ন কাৰ্যসূচী আমাৰ আজি ৰঙালী বিহু উদযাপন কৰি আছোঁ। ৰাতিপুৱা আমাৰ বন্তি প্ৰজ্বলন, তাৰপিছতে পতাকা উত্তোলন কৰিলে আমাৰ সভাপতি খগেন চন্দ্ৰ আছে। তাৰপিছতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ল। আমাৰ বেহাবাৰী ৰাকেশ খ্যাত ৰিণ্টুমণি বৰাই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি পেলাই আমাৰ সাংস্কৃতিক শোভাযাত্ৰা শেষ কৰিলোঁ। তাৰপিছতে আমাৰ ইয়াতে লঘুৱা শেষ কৰি এতিয়া আমাৰ খেল ধেমালি চিত্ৰাংকন প্ৰতিযোগিতা এইখিনিক আমাৰ ভাতৃ-ভগ্নীসকলে কৰি আছে। ইয়াৰ পিছতে আমাৰ মুকলি বিহু কাৰ্যসূচী হ'ব। আমন্ত্ৰিত দলবিলাকৰ দ্বাৰা মুকলি বিহু হেৰি কৰিম। মুকলি বিহু আমাৰ অনুষ্ঠান কৰিব আমাৰ ছবি জগতৰ, অসমীয়া ছবি জগতৰ মানে মোহময়ী অভিনেত্ৰী মাধুৰ্য্য চৌধুৰী বাইদেৱে হেৰি কৰিব। আৰু এই মুকলি বিহুৱে আমাৰ প্ৰগ্ৰেম 15টা দলেদি আমাৰ মুকলি বিহু সামৰণি হ'ব। তাৰপিছত আমাৰ এদিনীয়া কাৰ্যসূচী আৰু বেলেগ আৰু এই চেগতে আমি সকলো অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে এই বছৰ 14তম বৰ্ষ জ্যোতিকুছি ৰঙালী বিহুৰ 14তম বৰ্ষ আৰু এই 14তম বৰ্ষত আমি আজি মানে এতিয়া আমাৰ 1 বজালৈ আমাৰ বিভিন্ন কাৰ্যসূচী অলৰেডি শেষ হৈছে আৰু খুব ধুনীয়াকৈ হৈ গৈছে। সেইখিনি কাৰ্যসূচী যাতে ভাল তাৰ বাবে সমূহ অসমবাসী সকলোৰে পৰা আৰু লগতে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।